সাইকেল নহয় তিলিঙা মন হীৰা তই কহিলি তোকতো একো কথা কৈ লাভেই নাই নিজৰ জীৱনটোতো ধ্বংস কৰি পেলালিয়েই নিজৰ ভুলৰ বাবে ভাইটি তামোল 10 টকা দিয়াচোন ৰব বাইদেউ দিছো চুন দিম নেকি বাইদেউ চুন নালাগে ভাইটি মই নেখাও বাৰু বাৰু এইটো লওক আৰু একো নালাগে নেকি নালাগে দিয়া ঐ তই নাযাবি নেকি আজি এইটো ল ভাইটি ইয়াৰ মুখখন চিনাকি চিনাকি লাগিছে তুমি চিনি পোৱা নেকি বাইদেউ ই আমাৰ গাঁৱৰেই সদায় আহি দোকানৰ সন্মুখত আমনি কৰি থাকে কাৰ ঘৰনো কোৱাচোন আমাৰ গাঁৱৰ হেডমাষ্টাৰ ৰঞ্জিত ছাৰৰ পুতেক আপুনিনো ক'ত চিনি পাব কি এয়া ৰঞ্জিত ছাৰৰ পুতেক ইয়াৰ নাম অভিজিত নহয় জানো হয়তো আপুনি কেনেকৈ চিনি পায় মই কিয় চিনি নাপাম মই এইখন গাঁৱৰে ছোৱালী আছিলোঁ গুৱাহাটীত বিয়া হ'লোঁ এতিয়া এই গাঁওখনত মোক জন্ম দিয়া মাও নাই দেউতাও নাই সকলো ঢুকাল ঘৰখনৰ একমাত্ৰ ছোৱালী আছিলোঁ মই নিজৰ ক'বলৈ এতিয়া কোনো নাই 12 বছৰৰ মূৰত এই গাঁওখনলৈ আহিছোঁ আপুনি মালতী জেঠাই নহয় জানো চিনি পাইছা দেখোন মই আপোনাক এনেই বাইদেউ বাইদেউ মাতি আছোঁ আপুনি কিন্তু আগতে শকত হ'ল ব্ৰইলাৰ খাই খাই শকত হৈছোঁ আৰু মই চন্দৰ পুতেক পলেনহে আৰে তই ইমান ডাঙৰ হৈ গলি দোকানো কৰিলি ইমান ডাঙৰ হৈ গৈছ পিছে অভিজিত তহঁতৰ লগৰ নাছিলে জানো অভি মোতকৈ অলপ ডাঙৰ আছিলে বাৰু পিছে অভিৰ এনেকুৱা অৱস্থা কেনেকৈ হ'লনো বহুত কথা মালতী জেঠাই বহুত ডাঙৰ কাহিনী কৈ আছোঁ ৰ'ব আগতে এই টুলখনত বহি লওকচোন আইতাই মোক দোকানলৈ আহিলে সদায় এই ফ্লাস্কটোত চাহ ভৰাই দিয়ে আজি দুয়োয়ে খাম দিয়া 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 দিছা যদি খায়ে দিওঁ আজিৰ পৰা 5 বছৰ আগতে অভিৰ দেউতাক ৰঞ্জিত ছাৰৰ মৃত্যুৰ পিছত অভি ঘৰখনত একেবাৰে অকলশৰীয়া হৈ পৰিছিল কি ৰঞ্জিত ছাৰ ঢুকাল তাৰ পাছত সি নয়না নামৰ ছোৱালী এজনীক পলুৱাই আনি সংসাৰ পাতিছিল অভি আজিৰ পৰা কিন্তু বৰ খোৱা বোৱা যত্ন ভালকৈ ল'বি আকৌ দেই নহ'লে কিন্তু তোৰ বৰ দিগদাৰ আছে কৈ দিলোঁ মই কি এনে নলওঁ মানে দেখোন সদায় দোকানৰ পৰা আহিলে নয়নাৰ কাৰণে খোৱা বস্তু এগালমান লৈ আহোঁ আৰে আমি তোক লোৱা নাই বুলি কোৱা নাই নহয় তো আজিৰ পৰা আমাৰ বৌ অলপ স্পেচিয়েল হ'ব লাগিব কিন্তু যিহেতু আমাৰ বৌ মা হ'বলৈ ওলাইছে কি কিবা অসুবিধা হ'লে আমাক কবি ৰিয়া তোৰ ঘৰ যিহেতু ওচৰতে মাজে সময়ে আহি অলপ যতন ল'বি ঠিক কথা কৈছে ই দুজনী লগৰ যেতিয়া ভালেই হ'ব হ'ব তহঁতে ক'ব নালাগে মোৰ বান্ধৱীৰ যতন কেনেকৈ ল'ব লাগে মই জানো অকলে তাইক এৰি নিদিবি তহঁতি মাজে সময়ে আহিবি সহায় চহায় কৰি দিবি আহিম আমি কিন্তু আহিয়ে থাকিম ন ৰাজীৱ আমিতো খবৰ লৈয়ে থাকিম পিছে আমি এটা গৈ থাকোঁ ব'ল যাওঁ ময়ো যাওঁ ঘৰত মায়ে চাগে গালিয়ে পাৰিব এগালমান কাপোৰ এৰি থৈ আহিছোঁ ধুবলৈ আকৌ আহিবি দেই থাক আহিবি কিন্তু আকৌ আহিম থাক হ'ব লগ আমাক আমি যাওঁনে
এই চাকুখন দেখিছা নহয় মাৰি পঠিয়াম কিন্তু বল যাওঁ এতিয়া ইমান বিজি বিজি বুলি কৈ আছে কোনজনী মাইকীৰ লগত চেনি খাই আছিলি এই কি যে কথাবোৰ কৈ থাক তই গাঁৱতে তাত যা খাচী ছাগলী এটা কাটিছিল খবৰ পায়ে দোকান এৰি মাংস কিনি ঘৰত দিবলৈ আহিলোঁ ৰাতিকে আহিবি ভাত আমাৰ ঘৰতে খাবি মজা মজা বিয়েৰ দুটা লৈ যাম গুগল পে' কৰি দিবি মদাহি মোলৈ যদি তোমাৰ ইমানেই মৰম আছে ৰাতিৰ মাংস ভাতখিনি তুমিয়ে বনাই দিবা দিয়া ৱাহ ইয়ে কেঁচা বাট হে তোমাৰ প্ৰতি যে মোৰ মৰম এনেও আছে কিন্তু এতিয়াৰ পৰা আৰু নাই কি নাই মানে আছে কিন্তু কিন্তু কি অভিমান কৰিছা মোৰ জানতো শুনা এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় পেটত যেতিয়া সন্তান থাকে তেতিয়া শাৰীৰিক ব্যায়াম কৰাটো বহুত জৰুৰী সেই বুলি মই তোমাক জঁপিয়াবলৈ কোৱা নাই গধুৰ বস্তু দাঙিবলৈ কোৱা নাই ঘৰৰ সৰু সুৰা কাম যেনে কাপোৰ ধোৱা বাচন ধোৱা ঘৰ চফা কৰা এইবোৰ কৰিব লাগে আৰু কি বাকী থাকিল শুনা এইবোৰ কৰিলে তোমাৰ স্বাস্থ্যটোৰ কাৰণেও ভাল আৰু আমাৰ আহিবলগীয়া বেবীটোৰ কাৰণেও ভাল নৰ্মেল ডেলিভাৰী হ'ব আমাৰ খৰচ কমিব হ'ব থোৱা তোমাৰ আৰু লেকচাৰ শুনি থাকিবলৈ মোৰ মন নাই সাধাৰণ ভাতকেইটাহে বনাব দিছিলোঁ ডাক্তৰৰ জ্ঞান দি থাকিবলৈ কোৱা নাছিলোঁ নহয় ঝাৰু দিয়া খং কৰিছা ঝাৰু দিয়া মই গম পাইছোঁ দিনক দিনে তোমাৰ মোৰ প্ৰতি মৰমবোৰ কমিহে গৈছে হেই আকৰিজনী আমি যিমান পুৰণা হৈছোঁ দিনক দিনে আমাৰ মৰমবোৰ বাঢ়িহে গৈছে হয় নাই চাওঁ চুমা এটা খাওঁ পাইছে মজা ৰক্তিম ক অভি তই মোক সহায় এটা কৰ না প্লিজ ঐ তই কান্দিছ যে কি হৈছে তোৰ কচোন আজি মা বাথৰুমত যাওঁতে মোৰ বেয়াকৈ পিছল খাই পৰিলে কি মাৰ বাওঁ হাতখন ভাঙিছে আৰু বুকুৰ চাইডাল কামি হাড়ো ভাঙিছে এক্সৰে কৰোঁতে ওলাইছে কি আচৰিত ৰাতিপুৱা 5 বজাৰ ঘটনা মই এতিয়া মেডিকেলতে আছোঁ ডাক্তৰে কৈছে অপাৰেশ্যন কৰাব লাগিব 80,000 টকা খৰচ হ'ব এতিয়া মই 80,000 টকা ক'ত পাওঁ বাৰু তই কিবা এটা কৰ না অভি মই তোক 6 মাহৰ পাছত পইচা গোটেইখিনি ঘূৰাই দিম প্লিজ হাতযোৰ কৰিছোঁ বন্ধুক হাতযোৰ নকৰে বুজিছনে তোৰ মাৰ এক্সিডেণ্ট হোৱা মানে মোৰ মাৰ এক্সিডেণ্ট হোৱা বেয়াই লাগিলে খবৰটো শুনি হ'ব তই বেছি নাকান্দিবি আৰু বেছি চিন্তা নকৰ চব ঠিক হৈ যাব ভগৱানৰ ওপৰত বিশ্বাস ৰাখ আৰু ডাক্তৰক অপাৰেশ্যন কৰিবলৈ দি দে মই গৈ আছোঁ টকাখিনি লৈ খপককৈ টকাকেইটা দি দিম বুলি ক'লা যে নিজৰ কথা অকণমান ভাবি চাইছানে একো নহয় দিয়া এনেও আমাৰ বেবী পোৱালিটো জন্ম হ'বলৈ আৰু আত্মা সময় আছেই তাৰ আগতে ঘূৰাই দিম বুলি কৈছেতো হ'লেও আৰু আমাৰ আহিব লগা সন্তানটোৰ জন্মৰ সময়ত দৰকাৰ হ'ব পাৰে বুলি থৈ দিয়া টকাখিনি তুমি এনেকৈ খানক দি দিম বুলি কোৱাটোহে মই ভাল নাপালোঁ কথাবোৰ তুমি নুবুজা কিয় ৰক্তিম তেনেকুৱা ল'ৰা নহয় সময়মতে ঘূৰাই দিম বুলি কৈছেতো দিবই বন্ধুক অলপ বিশ্বাস কৰিবলৈ শিকাচোন তুমি হেই যি ভাল দেখা কৰা তুমি ভাত হৈছে যদি বাঢ়া দোকানলৈ যাবলৈ মোৰ দেৰিয়ে হৈছে ঐ তোক বোলে চাবলৈ ল'ৰা আহিব আহিলেনো কি হ'ব পচন্দও হ'ব লাগিব
কিয় আকৌ বোলে চাকৰি কৰে চাকৰি কৰা হ'লেই যে পচন্দ হ'ব ক'তনো লিখা আছে আয়ো দেহি তোকনো আৰু কেনেকুৱা ল'ৰা লাগে বহুত কিবা কিবি লাগে কচোন আমাৰ অভিধাৰটো একো চাকৰি বাকৰি নাই তইনো তালৈ কিয় বিয়া হৈ আহিলি সি মোক বহুত ভাল পায় তাৰ মনটোও বহুত ডাঙৰ কাকো একো বেয়াকে নকয় বেয়া বস্তু নাখায় আন ল'ৰাতকৈ বহুত বেলেগ সেইকাৰণে তাক ভাল লাগে মোৰ বুজিলি নহয় মোকো এই অভিধাৰ নিচিনা স্বভাৱৰ ল'ৰা এটা লাগে কিন্তু মাৰ্কেটত পোৱাটোহে টান হৈ পৰিছে পাবি ৰ ধৈৰ্য ধৰ ঐ যাচোন যা তোৰ অভিদাদা আহিল চাগে তই ইয়াতে আছ তাই মাতি আনিলে আকৌ অকলে অকলে ভয় লাগে বোলে হাতেই খাবৰ হ'ল এতিয়া আৰু কি আপেল খাম ইমান সোনকালে ভাত হ'ল যে আজি ঐ এইখিনি পাকঘৰতে থবি যা ধৈৰ্য নাইকিয়াটো এইটো এতিয়াৰ পৰা তহঁতি মোক কোনেও পাত্তা নাপাওঁ কিচেন লেংটাই হৈ গ'ল চানা তহঁতি মোক চাই ভাল খবৰটো শুনিবি যদি কিবা ভাল খবৰ আছিল কল কৰিতো ক'ব পাৰ পুলিচৰ চাকৰিটো হৈ গ'ল নহয় আজি 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 কিন্তু আমাক হেভি পাৰ্টি দিব লাগিব দেই আৰু গোটেই ৰাতি তই মদ নোখোৱা মানুহটো কি পাৰ্টি কৰিবি বে মদ নাখালে কি হ'ল মাংসটো খাম ইমান ঢিলা পেন পিন্ধিছ তই বহুত ভাল কাম কৰিছ বে তই কষ্টৰ ফল পাইছ বে তই বঢ়িয়া ভাই বঢ়িয়া আজি তোৰ চাকৰিটো হ'ল বুলি শুনি যে মোৰ মনত ইমান সুখ লাগিছে হ'ব নোৱাৰা হৈছো এনেকুৱা লাগিছে যেন মোৰেই চাকৰিটো হৈছে সময়ত যদি অভিয়ে সহায় নকৰিলিহেঁতেন আজিৰ এই নীলমৰ চাকৰিটো নহ'লহেঁতেন কিন্তু থেংক ইউ অভি হ'ব দে প্ৰথম দৰমহা পালে পেন এটা কিনি ল'বি ভাল পেন এটা কিনি ল'বি তই আৰু এতিয়া আমি ইয়াত কথা পাতি থকাটো ভাল হ'ব নে পাৰ্টি যোগাৰ কৰাটো ভাল হ'ব বেছি টকা নাই দেই 400 টকা অকল আছে তাৰপৰা তহঁতি যি খাওঁ খাবি মামাৰ চাইকেল ক'ত পালি আকৌ আমাৰ ঘৰৰ ওচৰত ভাইটি এটাৰ মনে মনে লৈ আনিলোঁ মামাই দিছিলে আকৌ ঐ মই হ'লে মদ চদ নাখাওঁ দেই মোৰ কাৰণে কিবা জুচ চুচ আনি দিবি অলপ বিয়েৰ চিয়েৰ খাব শিকিবিচোন পুৰা হৈ গৈছোন আধা ভাগত গ'লেই কেতিয়া শিকিবি তই খাব অকণমান খাবিচোন মোৰ দেহাটোৰ আজিকালি বৰ কষ্ট হৈছে ন একো নহয় দিয়া ঘৰখনত তোমাৰ আৰু মোৰ বাহিৰে আছেনো কোন কষ্টটো কৰিব লাগিব অকণমান যিহেতু তোমাক সুখত ৰাখিব লাগিব মোৰ সোণটো শুনা না আমাৰ ল'ৰা হ'ব নে ছোৱালী হ'ব ছোৱালী হ'ব নহয় ল'ৰা হ'ব আৰু একদম তোমাৰ নিচিনা হ'ব হ'ব দিয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক ভালদৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম ভাল মানুহ কৰিম ন আই ঐ মোৰ কলিজাটো আই লাভ ইউ থেংক ইউ কি ক'লা তুমি ৰ'বা
দুখ পাইছো আহিছে এতিয়া চব কথাতে ধেমালি ল এখন বেয়া লাগিছে গাটো বৰ দুৰ্বল দুৰ্বল লাগি আছে ৰাতিপুৱাৰ পৰা কিবা পেটটো বিষ বিষ কৰি আছে গাটো বেয়া লাগিছে যদি মোক ক'লে হয় দেখোন মইতো কামখিনি কৰি দিব পাৰিলোহেঁতেন ব'লা মেডিকেল গৈ আহোঁ অভিদা তাই হলনে ওলাই জানো পাই যাচোন তই মাত গৈ কিনো ইমান দেৰি কৰি আছে তাই এই মহবোৰ যে গাড়ীৰ ভিতৰত কিয় সোমাই বাৰু ঐ তই আহিলি একগালমান কাপোৰ ধুবলৈ আছিল জাননে সেইকাৰণে ওলাওঁতে দেৰি হৈ গ'ল আহ বল আজি কিন্তু ম'ম' খাম দেই হ'ব সোমা জল্দি দেৰি নকৰ পাগল হলা নেকি তুমি কি লগাইছা এইবোৰ গাড়ীৰ ভিতৰত মহ সোমাই কাৰণেহে লগাইছিলোঁ কিবা হ'ব বেছি কথা কোৱা বন্ধ কৰা মানুহে দেখিলে ফুল পাগল বুলি ক'ব ক্লাছ কেইখন কিহৰ কাৰণে থাকে সেইকেইখন মাৰি ল'ব নোৱাৰে গ্লাছ মাৰিলে মোৰ বমি হয় ডাক্তৰে কৈছে তোমাৰ তেজ কমিছে আৰু এটা ঘৰলৈ ঘূৰি যাওঁতে ভাল ভাল শাক পাচলি অলপ লৈ যাব লাগিব আৰু যদি পাওঁ মাছো অলপ লৈ যাম নেকি লোকেল মাছ অভিদা চাহ খাওঁ নেকি হেই চাহ নাখাওঁ ম'ম' খাম খাবি খাবি যি খাওঁ তাকে খুৱাম আকৌ গাড়ীত বহি লৈচোন ইয়াত ভাল চাহো নাপায় ম'মো নাপায় ৰ'বাচোন ৰ'বা কেঁচা শাক পাচলি অলপমান দেখা পাইছোঁ লাইপাত কিমান টকা মুঠি 20 টকা মুঠি ভাইটি হয় নেকি দুমুঠি দিয়ক এইটো লওক লাওটো কিমান 40 টকা এটা 40 টকা অ'পা লাওটো লওঁনে লাইপাতখিনিয়ে লোৱা পইচা দিয়াচোন কলডিল দেখা পাইছোঁ একেলগে লৈ লওঁ নয়না নয়না এয়া কি হৈ গ'ল তোমাৰ নয়না নয়না ৰাস্তাটো পাৰ হওঁতে ইফালে সিফালে ভালকৈ চাই নল'লা কিয় নয়না নয়না চাও পানী অলপ খুৱাই দিওঁচোন নয়না নয়না উঠ নয়না এম্বুলেন্স মাতি দে না ডিষ্টাৰ্ব নকৰ ভিডিঅ' কৰি আছোঁ ফেচবুকত বহুত ভিউজ পাম
ধৰ অভিদা মেডিকেল লৈ যাওঁ বল আপুনি স্যাৰ এখেত নয়নাৰ হাজবেণ্ড স্যাৰ নয়নাৰ অৱস্থা কেনেকুৱা স্যাৰ সেইটোতো এতিয়া ক'ব নোৱাৰি পিছে মূৰত আৰু কঁকালত বৰ বেয়াকৈ আঘাত পাইছে আৰু লগতে পেটত থকা বেবীটোও বহুত কষ্ট পাইছে চাওঁ কি কৰিব পাৰোঁ ভৰিত ধৰিছোঁ স্যাৰ কি কৰিছে এইবোৰ কিবা এটা কৰি মোৰ নয়নাক বচাওক আপুনি অলপ ধৈৰ্য ধৰকচোন আমি যিমান পাৰোঁ চেষ্টা কৰিম পিছে কি ছাৰ অপাৰেশ্যন কৰাব লাগিব তেতিয়াহে হয়তো তাইক আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিম আপুনি এতিয়া 5 লাখ টকা যোগাৰ কৰক আৰু আমাৰ কেছ কাউণ্টাৰত জমা কৰক তেতিয়াহে আমি অপাৰেশ্যন আৰম্ভ কৰিব পাৰিম $5 লাখ টকা এতিয়া মোক ক'ত পাওঁ নাজানো ভগৱানে বাৰে বাৰে আমাক কিহৰ ইমান পৰীক্ষা লৈ আছে কি ভুল আছিল আমাৰ কি ভুল কৰিছিলো আমি এই অভি জীয়াই থকালৈকে তোমাৰ একো হ'ব নোৱাৰে নয়না কথা দিছো তোমাক কথা দিছো বৌৰ এক্সিডেণ্ট হ'লো কি কেতিয়া মেডিকেলত আছো ডাক্তৰে কৈছে ডাঙৰকৈ হেনো অপাৰেশ্যন কৰাব লাগিব 5 লাখ টকা লাগে হেনো এতিয়া মোৰ হাতত 50,000 টকা এটাও নাই 5 লাখ টকা এতিয়া মই ক'ৰ পৰা পাওঁ একো ভাবিব পৰা নাই ধেত তেৰি মই যাম দে এপাক অহাকালি যদি ছুটি পাওঁ যিমান যি পাৰোঁ সহায় কৰ না প্লিজ যোৱা সপ্তাহ দৰমহা সোমাইছিলে গাৰ্লফ্ৰেণ্ডজনী মোবাইল এটা গিফ্ট দি দিলোঁ হাতত একেবাৰে টকাই নাই এতিয়া তই ৰক্তিমক সুধি চাচোন এবাৰ একদম চৰি অভি তোক এতিয়া হেল্প কৰিবলৈ ফাইনেন্সিয়েলি মোৰ বহুত বেয়া তই চিন্তা নকৰিবি কিন্তু তোৰ পৰা লোৱা 80,000 টকা মই অহা মাহতে ঘূৰাই দিম হা
যোগাৰ হ'লনে কিবা? নাৰ্ছে চাই আছে, ভিতৰত যাব মানা কৰিছে। টকা যোগাৰ হ'লনে কিবা? গাড়ীখন বেচি দিলোঁ আৰু দোকানখনো বেচিলোঁ। কি? আচৰিত হ'ব লগা একো কথা নাই। বৰ্তমান মোৰ হাতত একো উপায়ো নাছিল। 4,50,000 টকা কেনেবাকৈ যোগাৰ কৰিলোঁ আৰু 50,000 টকা এটা লাগে। ৰাজীৱ, ৰক্তিম আৰু নীলমক নোখোজো কিয়? খুজিছিলোঁ, দিব নোৱাৰোঁ বুলি ক'লে। আকৌ এবাৰ কল কৰচোন। কাৰোবাৰ পৰা ধাৰ বাকী হ'লেও ল'বলৈ দে, ঘূৰাই দিম বুলি কবি সুতত। হেল্ল', শুনচোন নীলম, অপাৰেশ্যনৰ কাৰণে যিমানখিনি পাৰিলোঁ মই গোটালোঁ আৰু 50,000 টকা এটা লাগিছিল। যদি তোৰ হাতত নাই, তই কাৰোবাৰ পৰা খুজি হ'লে মোক লৈ দে না। মই যিমান সোনকালে পাৰোঁ ঘূৰাই দিম সুতত। প্লিজ বিশ্বাস কৰ মোক। ধাৰ খুজিবলৈ লাজেই লাগে অ' মানুহৰ পৰা। ছাৰ, অপাৰেশ্যনটো যদি সময়মতে কৰিব পৰা গ'লহেঁতেন তেতিয়া হয়তো কিবা এটা ভাল ৰিজাল্ট পালোঁ হয়। আই এম ছ' চৰি, মাক আৰু বেবী কাকো বচাব নোৱাৰিলোঁ। নয়না, 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 উঠাচোন, উঠা না। চকু দুটা মেলা এবাৰ, মোৰ ফালে চোৱা। এয়া চোৱাচোন, তুমি মম খাম কৈছিলা যে, মই তোমাৰ কাৰণে মমো আনিছোঁ। নহয় না, এই ডক্টৰ ছাৰে চব মিছা কথা কৈছে ন ৰিয়া? ডক্টৰ ছাৰে চব মিছা কথা কৈছে। ঐ নয়না, নয়না, উঠাচোন, মোৰ ফালে এবাৰ চোৱা। কি বকি আছো এইবোৰ? পাগল হলি নেকি? দেখিছা নয়না, মোক ৰিয়াই পাগল বুলি কৈছে। কৈ দিয়াচোন তুমি, এই পাগলে তোমাক কিমান ভাল পায়? অঁ, তহঁত আহিলি। এই বৌৰক চাচোন, ইমান অভিমান কৰি আছে মোৰ ওপৰত। মাত এষাৰো নলগায়, নাচায়ো মোলৈ। অলপ তহঁতি বুজাচোন কিবা এটা। মই যেতিয়া সৰু হৈ আছিলোঁ, মা ঢুকাইছিল। মাৰ মৰম কেনেকুৱা মই বুজিয়ে নাপালোঁ। আৰু দেউতা ঢুকাল যোৱা বছৰ। তেতিয়াৰে পৰা ঘৰখনত মই একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। আৰু মোক তেতিয়া তুমি কৈছিলা যে অভি, ভাঙি নপৰিবা, মই আছোঁ তোমাৰ লগত। হ'ব অভিদা, এইবোৰ এতিয়া ক'বলৈ দে মোক, তাই কিয় ইমানকৈ অভিমান কৰি আছে মোৰ ওপৰত? বিয়া হোৱাৰ পাছত মই তাইক কিমান মৰম চেনেহ দিলোঁ, তাই পাহৰি গ'ল নেকি? তই ধৈৰ্য ধৰ অভি, বল এতিয়া ঘৰলৈ যাওঁ। আতে নুচুবি তহঁতি মোক, আৰু ওচৰলৈও নাহিবি। আজি মোৰ ঘিণ লাগিছে ক'বলৈ যে তহঁত মোৰ বন্ধু আছিলি। কিমান যে সহায় কৰিছিলোঁ তহঁতক মই। এবাৰ ভাবি চাইছোনে? নিজৰ কথা নাভাবি তহঁতৰ কথা ভাবিছিলোঁ মই। এই নয়নাৰ ডেলিভাৰীৰ সময়ত কিবাকে দৰকাৰ হ'ব পাৰে বুলি 80,000 টকা এটা মই জমা কৰি থৈছিলোঁ। সেই টকা মই ৰক্তিমৰ মাকৰ চিকিৎসাৰ কাৰণে দিছিলোঁ।
আধা বিঘা মাটি 20,000 টকা বন্ধকত দি সেই টকা মই নীলমক দিছিলোঁ তাৰ পুলিচৰ চাকৰিটো হওক বুলি। ভাড়া নাছিল তাৰ হাতত এটকা ইণ্টাৰভিউ দিব যাবলৈ। ঘৰখনত মাছ অকণমান আনিলেও মাংস অকণমান আনিলেও তহঁতক মাতিছিলোঁ অকলে খাবলৈ বেয়া লাগে বুলি। কিমান যে ভাল পাইছিলোঁ তহঁতক। সদায় তহঁতৰ ভালৰ কাৰণে চিন্তা কৰিছিলোঁ মই যে কিবা এটা ভাল হওক, কিবা এটা কৰি খা, উন্নতি হওক। কিন্তু মোৰ ভালৰ বাবে কিবা এটা চিন্তা কৰিলে তহঁতে। 5 লাখ টকা লাগে বুলি কৈছিল ডাক্তৰৰ অপাৰেশ্যনৰ কাৰণে। মোৰ হাতত নাছিল 50,000 টকাও। আৰু টকাখিনি হেনো আগতীয়াকৈ জমা নকৰিলে ডাক্তৰে অপাৰেশ্যন আৰম্ভ নকৰে। চাকৰি টকৰে কিনা দেউতাৰ অতিকৈ মৰমৰ কাৰখন আজি বেচি দিলোঁ 2 লাখ টকাত। আৰু দোকানখনো বেচি দিলোঁ 2.5 লাখ টকা পালোঁ। আৰু 50,000 টকা গোটাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। যদি তহঁতি তিনিওজনী মিলি মোক 50,000 টকা এটা কেনেবাকৈ যোগাৰ কৰি দিলিহেঁতেন, তেতিয়াহ'লে মই নয়নাক সময়মতে অপাৰেশ্যনটো কৰাব দিব পাৰিলোহেঁতেন। আৰু হয়তো নয়নাও আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। মৰম হে কৰিছিলোঁ, কিনো পাপ থাকি গ'ল, সপোন হে ৰচিছিলোঁ। তুমি নয়নৰে মণি আছিলা নয়না, কিয় বাৰু আধাতে মোক এৰি থৈ গ'লা, কিয় বাৰু আধাতে মোক এৰি থৈ গ'লা। নয়না কিয় এৰি থৈ গ'লা, নয়না কিয় এৰি থৈ গ'লা। তৰুৱে হাঁহে আজি মই হেনো পগলা, তোমাৰ অবিহনে যে মই সঁচাকৈ আধা মৰা, তোমাৰ অবিহনে যে মই সঁচাকৈ আধা মৰা। নয়না কিয় এৰি থৈ গ'লা, নয়না কিয় এৰি থৈ গ'লা। হিয়াখন মোৰ ভাঙি গ'ল, আপোন বুলি ভবাবোৰেও আজি পিঠি দিয়া গ'ল, আপোন বুলি ভবাবোৰেও আজি পিঠি দিয়া গ'ল। নোৱাৰো নোৱাৰো মই জীয়াই থাকিবলে, মিচিকিয়া হাঁহিটিয়ে বুকুতে খুন্দা মাৰে, মিচিকিয়া হাঁহিটিয়ে
বুকুতে খুন্দা মাৰে অ' নয়না কিয় এৰি থৈ গ'লা অ' নয়না কিয় এৰি থৈ গ'লা কিয় বাৰু আধাতে মোক এৰি থৈ গ'লা কিয় বাৰু আধাতে মোক এৰি থৈ গ'লা কিনো ভুল হৈ ৰ'ল মৰম হে কৰিছিলোঁ কিনো পাপ থাকি গ'ল সপোন হে ৰচিছিলোঁ তুমি নয়নৰে মণি আছিলা নয়না কিয় বাৰু আধাতে মোক এৰি থৈ গ'লা কিয় বাৰু আধাতে মোক এৰি থৈ গ'লা এয়াই আছিল মালতী জেঠাই দুৰ্ভগীয়া অভিৰ দুৰ্ভগীয়া কাহিনী ভগৱানো ইমান নিষ্ঠুৰ এনেকৈ হ'ব পাৰেনো